हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल पाई नेटवर्क इमाने फेमस हो गल एतिया आहि गल पाई लाइट नेटवर्क एटू एटा ভাল माइनिंग एप्लिकेशन आपनालोके माइनिंग करक फ्रेंड्स एतिया नतुनते बहुत कॉइन पाबो आपनालोके किंतु पिছত माइनिंग स्पीड कमी जाबो ठीक आछे आपनालोके पाई लाइट नेटवर्कर रोड मैप चाइ लक एया पाई लाइट नेटवर्कर रोड मैप तार पिছত व्हाइट पेपर चाइ लक व्हाट इज पाई लाइट नेटवर्क आपनालोके भालके चाइ लक यात पाई लाइट नेटवर्क पॉलीगन ब्लॉकचेन रेजिस्टार्ड আছে टोटल सप्लाई 100 मिलियन आपनालोके यात भालके पঢ়ি চাই লওক पाई लाइट इज ऑलरेडी registered on blockchain total supply also you can check on polygon scan from 1 May 2023 mining will be stopped पाई लाइट 2023 1 मे बंध हो जाबो आ आपनालोके एतिया माइनिंग करि लक एतिया आपनालोके एतिया फास्टते माइनिंग करिले बहुत कॉइन पाबो किंतु पिछले स्पीड कमी जाबो आपनालोके हर 24 घंटा पिছত ट्रस्ट वॉलेटत ट्रांसफर करिबो पारिबो कॉइन ठीक আছে फ्रेंड्स आपनालोके माइनिंग केनेके करिबो प्रथमते प्ले स्टोरत गई सार्च बारत सार्च करक पाई लाइट एटू प्रथमरटू एटू आपनालोके डाउनलोड करि लक इनस्टल करि लक तार पिছত ओपन करक यात दुटा ऑप्शन आहिबो गूगल आरो गेस्ट मोड आपनालोके गूगलत करिले ভাল হ'ব गूगलत क्लिक करि दियक तार पिছত आपनार जिमान गूगल एकाउंट আছে ইয়াত শো কৰিব আপুনি জিটু गूगल एकाउंटत पाई लाइट एकाउंट क्रिएट কৰিব বিচাৰে সেটো एकाउंटत क्लिक কৰি দিব तार पिছত এনেকুৱা এটা ইন্টাৰফেস আহিব ওপৰত আপোনাৰ গूगल নেমটো আহি যাব তলত ৰেফাৰেল ঠিক আছে ইয়াত মোৰ ৰেফাৰেলটো দি দিছো আপোনালোকে ৰেফাৰেলটো ইউজ কৰিব পাৰিব কিন্তু আপুনি এটা ৰেফাৰেল ইউজ কৰিবই লাগিব ৰেফাৰেল নিদিয়াকে আপুনি একাউন্ট বনাব নোৱাৰে মোৰ ৰেফাৰেলটো দিয়া পিছত তলত সাইন আপ আছে তাত ক্লিক কৰি দিব সাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস খুলিব সাইন আপত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আপুনি এটো মাজৰটো দেখিছেনে ইয়াত ক্লিক কৰি মাইনিং কৰিব লাগিব 24 ঘণ্টা পিছত ইয়াত আপুনি ক্লিক কৰিব লাগিব আপুনি ওপৰত টাইমটো দেখুৱাই থাকিব লেফট টাইমটো সেটো আপুনি চাই লব তাৰ পিছত এটো ইনভাইট ফ্ৰেন্ড আপুনি ইয়াত ইনভাইট কৰিব পাৰে तार पिছত आर्न मोर कॉइन ठीक আছে ইয়াত আপুনি ক্লিক কৰি এটা সৰু এড চাব পাৰে এডৰ ঠাইত আপোনাক কইন দিব এডটো সোৱা বাবদ আপোনাক কইন দিব ক্লেম কৰিব লাগিব কিন্তু তাৰ পিছত এটো 1 ঘন্টা মুৰে মুৰে আহিব এটা সৰু এড আপুনি চালে কইন দিব ঠিক আছে তাৰ পিছত এই মাজৰ অপচনটোত ক্লিক কৰি আপুনি ইয়াত চাব পাৰে বাওঁফালে যেটো আছে সেটো টোটাল কইনটো আহি থাকিব আৰু সোঁফালেটো 24 ঘন্টাৰ কইনটো ঠিক আছে তাৰ পিছত প্ৰফাইলটো আপুনি চাই লওক ওপৰত আপোনাৰ গুগল নেমটো আহিব তাৰ পিছত ফোন নম্বৰটো দি আপডেট কৰি লব একাউন্ট কেৱাইসি ইয়াত আপুনি এলাউ কৰি দিব তাৰ পিছত এইটো যে ঘৰটো আছে আইডি আপলোড আইডি তাত আপোনাৰ আইডিটো আপলোড কৰি সাবমিট কৰি দিব ফটো অপচনটো নিজে আহি যাব আপুনি প্ৰথমতে ফটোখন মাৰি লব লাগিব কিন্তু তাৰ পিছত আপুনি ফটোখন দিব আৰু সাবমিট কৰি দিব আপোনাৰ তলত যে দেখাই আছে নট ভেৰিফাইড আপোনাৰ যদি ফটোখন বা আইডি ঠিক ঠাক থাকে তেতিয়া ভেৰিফাইড হৈ যাব এআই একেবাৰে সিম্পল বহুত আপুনি ইয়াত চাই লব হোৱাইট পেপাৰ সব চাই লব ভালকে পঢ়ি লব আপুনি মাইনিং কৰক আহি থকা দিনবোৰত ক্ৰিপ্টোকাৰেন্সি চলিবই